हेलो ভিউৱাৰ্ছ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ফুলকবি, আলু, টমেটো আৰু পনীৰৰ এটি নতুন ৰেচিপিটো বনাবৰ বাবে মই সকলোখিনি বস্তু ভালদৰে এটা এটাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত মই নহৰু, আদা আৰু পিঁয়াজ মিক্সিত গ্ৰে কৰি ল'লোঁ আৰু পিঁয়াজ এনেদৰে অকণমান ভাজি ল'লোঁ। তাৰপিছত এইখিনি মছলাখিনি যিখিনি পিঁয়াজ, ৰচুন আৰু আদা গ্ৰে কৰিছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া দি দিছোঁ নিমখ আৰু হালধি গুড়া আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰে। আৰু ইয়াত অকণমান দি দিছোঁ জিৰা পাউডাৰ। সকলোখিনি ভালদৰে মিহলি কৰি ভাজি উঠাৰ পিছত আলু, টমেটো আৰু ফুলকবিখিনি এটা এটাকৈ দি দিম। এই দেখিছে নহয়, ইয়াৰ ভালদৰে ভাজিম এইখিনি আকৌ ৰঙচুৱা হোৱালৈকে। যেতিয়া ৰঙচুৱা হ'ব তেতিয়া অকণমান গৰম পানী দি দিম যাতে তলত লাগি নাযায়। এতিয়া গেছটো কম ষ্ট্ৰীমত ৰাখি 5-10 মিনিটমান ভালদৰে সিজিবলৈ দিম আৰু যেতিয়া ভালদৰে উতল আহিব এইখিনি তাৰপিছত মই আৰু অলপ পানী ব্যৱহাৰ কৰিম আৰু ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম, আকৌ উতল আহিবলৈ দিম আৰু ভালদৰে উতল অহাৰ পিছত এইখিনি নমাই থৈ দিম খাবৰ বাবে। আৰু এই কম মছলা কম তেলত মোৰ পনীৰৰ তৰকাৰীখন ৰেডি হৈ গৈছে।